শ্লোগানেৰে NHMৰ চিকিৎসা কৰ্মীৰ প্ৰতিবাদ বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ NHM কৰ্মীৰ কৰ্মবিৰতি কাৰ্যসূচীৰে 3 দিন ধৰি অচল কৰি পেলাইছে ৰাজ্যৰ স্বাস্থ্য খণ্ড চিকিৎসা সেৱা এৰি কৰ্মবিৰতি কাৰ্যসূচীত নামি পৰিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল 2006 চনতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰম্ভ হৈছিল আজিলৈকে প্ৰায় 20,000 স্বাস্থ্যকৰ্মী ৰাজ্যৰ চিকিৎসা সমূহত সেৱা আগবঢ়াই আছে কিন্তু এইসকল স্বাস্থ্যকৰ্মীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহক চৰকাৰক অৱগত কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ উত্তৰ দিয়া নাই বিশেষকৈ খালী হৈ থকা পদসমূহৰ লগতে নতুন পদ সৃষ্টি কৰি দৰমহা সুৰক্ষা সহ নিযুক্তি দিব লাগে লগতে পেনশন গ্ৰেচুইটি ডেথ বেনিফিট ছুটিৰ সুবিধা আদি প্ৰদান কৰাব লাগে এনে ধৰণৰ বিভিন্ন দাবীত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আজি আমাৰ NHMৰ টেকনিকেল এণ্ড হেল্থ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে যোৱা 4 মাৰ্চৰ পৰা আজি 6 মাৰ্চলৈকে অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত আমাৰ বিভিন্ন দাবী সন্মিলিত কিছু কাৰ্যসূচী বিশেষকৈ পেন ডাউন কৰ্মবিৰতি কাৰ্যসূচী চলি আছে আৰু অতিকৈ দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ এই কৰ্মচাৰীসকলে 2006 চনৰ পৰা NHMৰ তেওঁলোকে কৰ্মৰত হৈ আছে আমি বিভিন্ন সময়ত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকলক আমি অৱগত কৰিছো এই দাবী সম্পৰ্কে আমাৰ অতি দুখ লাগে যে 2016 চনতে আমি যিখিনি বৰ্তমান দাবী আমি উত্থাপন কৰি আহিছো সেই দাবীসমূহৰ বিষয়ে এটো আসলতে আমাৰ দাবী নহয় এটো বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে 2016 চনতে তেখেতে নিজে এখন টিভি ইন্টাৰভিউত তেখেতে অৱগত কৰিছে যে 2016 চনতে মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্য মন্ত্ৰী আছিলে গতিকে তেখেতে কৈছিলে যে আমাৰ এই মানুহখিনিৰ লগত NHMৰ কৰ্মচাৰীসকলৰ লগত অন্যায় কৰা হৈ আছে আৰু তেখেতে নিজে প্ৰতিশ্ৰুতি দিছিলে আজি আপোনালোকে পাব্লিক ডমেইনত আপোনালোকে চাব পাৰিব যে তেখেতৰ প্ৰতিশ্ৰুতিখিনি তেখেতৰ ভাষ্যখিনি যে এই NHMৰ কৰ্মচাৰীসকলক তেখেতে যেতিয়া চৰকাৰত আহিব প্ৰথম কেবিনেটত এই কৰ্মচাৰীসকলৰ চাকৰি তেখেতে নিশ্চিত কৰিব আৰু যেতিয়ালৈকে চাকৰি নিশ্চিত কৰিব নোৱাৰে পাৰ্মানেন্ট কৰিব নোৱাৰে তেতিয়ালৈকে 7 পইণ্ট কমিশ্যন মতে তেওঁলোকক দৰমহা দিয়াৰ এটা প্ৰতিশ্ৰুতি তেখেতে দিছিলে অতি দুখ আৰু পৰিতাপৰ বিষয় যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতে যথেষ্ট প্ৰভাৱশালী মন্ত্ৰী আৰু আজি অসমৰ দৰে ৰাজ্য তেখেতে এডভান্টেজ আছাম কৰিছে আমি ভাল পাইছো অসমত শিক্ষা বিভাগত তেখেতে যিখিনি গুৰুত্ব দিছে আমি সঁচাকৈ ভাল পাইছো কিন্তু বিপৰীত ক্ষেত্ৰত আমাৰ NHMৰ কৰ্মচাৰীসকলৰ লগত প্ৰতাৰণা যেন অনুভৱ হৈছে আৰু তাৰ এই যি বহিৰ্প্ৰকাশ আমাৰ NHMৰ কৰ্মচাৰীসকলে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত কৰ্মবিৰতিৰ যোগেদি তাৰ বহিৰ্প্ৰকাশ ঘটাইছে 2013 চনতে আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যেটো ৰায় দিছিলে যে সমকামৰ সম দৰমহা দিব লাগে আজিলৈকে সেইখিনি আমাৰ এতিয়ালৈকে হোৱা নাই 2021 চনত আমাৰ অসম চৰকাৰৰ কেবিনেট ডিসিশন লৈ পেলাই গেজেটেড নোটিফিকেশন ওলাইছিলে তাত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তাতে বা গেজেটেড নোটিফিকেশনত যিখিনি তেওঁলোকে ওলাইছিলে সেইখিনি তেওঁলোকে আজিলৈকে ইমপ্লিমেন্ট হোৱা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ বিশেষকৈ বৰপেটা জিলা বুলি নহয় গোটেই অসমৰ NHMৰ কৰ্মীসকলে আমি আবেদন জনাও অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাও যে আমাৰ যি দাবীসমূহ আছে এই দাবীসমূহ তেখেতে অতি সোনকালে তেখেতে মানি লওক আমাৰ কেইবাটাও দাবী আছে তাৰ ভিতৰত মুখ্য দাবী হল সমকামৰ সম পৰ্যায় আৰু স্পেশাল ড্ৰাইভ দি পেলাই আজি অসমত মোৰ দেন 1 লাখ কৰ্মচাৰী তেওঁলোকে স্থায়ী নিযুক্তি দিছে বিভিন্ন সময়ত ৰিক্ৰুটমেন্ট কৰি পেলাই স্থায়ী নিযুক্তি দিছে আমাৰ সামান্য অলপ কৰ্মচাৰী আছে মাত্ৰ 24000 ওপৰত কৰ্মচাৰী আছে এই কৰ্মচাৰীসকলক স্পেশাল ড্ৰাইভ দি পেলাই তেওঁলোকে কৌশলগতভাৱে তেওঁলোকে পাৰ্গত এই কৰ্মচাৰীসকলক স্পেশাল ড্ৰাইভ দি পেলাই পাৰ্মানেন্ট কৰিব লাগে এইটো আমাৰ মুখ্য দাবী দাবী যেতিয়ালৈকে পাৰ্মানেন্ট কৰিব নোৱাৰে তেতিয়ালৈকে এটাতো অষ্টম মানে 8 পে স্কেল আহিলে আমি বিচাৰিছো যে 7 পে কমিশ্যন মতে আমাৰ দৰমহা সমাহাৰৰ সমকামৰ সম দৰমহা দিয়ক আৰু অন্যান্য যি সুবিধা আমাৰ পাৰ্মানেন্ট কৰ্মচাৰীসকলে পাই আছে সেই সুবিধাখিনি আমাৰ NHMৰ কৰ্মচাৰীসকলক দিব লাগে এইখিনি আমাৰ মুখ্য দাবী গতিকে আপোনালোকৰ জৰিয়তে আমি NHMৰ কৰ্মচাৰীসকলে
এইখিনি দাবী উত্থাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে নিশ্চয় চাই আছে।